ওকে ইউ কাম এগেইন মানে আহি থাকিব অলপ এগেইন কাম মানে ওকে। হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ। মই বিক্ৰম, আপোনালোকে চাই আছে বিক্ৰম টক্স ইউটিউব চেনেল। মানে বন্ধুসকল দেখিছে মোৰ পিছফালে পিঠিত এটা প্ৰকাণ্ড বেগ, মানে গৈছিলোঁ বেলেগ এটা ঠাইলৈ আৰু আহি গ'লোঁ মেৰিনা বিচ। গতিকে আহকচোন বন্ধুসকল, ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। বন্ধুসকল এয়া চাওক মেৰিনা বিচৰ ৱেলকাম গেট, ডক্টৰ MGR চেণ্ট্ৰেল হয়তো এই ভুল হৈছে, চেণ্টেনাৰী আৰ্টছ এই ভুল হৈছে নেকি? अरे कहना क्या चाहते हो? হ'লে পঢ়ি লওকচোন আপোনালোকে। তো এয়া এণ্ট্ৰেঞ্চ বুলি নহয় আৰু এয়া এখন ৱেলকাম গেট বুলি ক'লেও হয়তো বেয়া নহ'ব। এতিয়া গৈ আছোঁ একদম চিধা আপোনালোকে চাওক কিমান গাড়ী আহি আছে। এইফালে যদি চাওঁ ইয়াৰ দৃশ্য পূৰা গোটেই বালিয়ে বালি। এইফালে চাওক ডাঙৰ ডাঙৰ বিল্ডিং। বন্ধুসকল এনেকৈ আহি এখন কিবা বৰ্ড পাই গ'লোঁ, ইয়াত লিখা আছে কি সত্যৰ সদায় জয়, এনেকুৱাই কিবা এটা লিখা আছে। আৰু এতিয়া আমি গৈ আছোঁ চাওক একদম পূৰা কেনেকুৱা লাগিছে, চাই মজা পাব ভিডিঅ'টো চাওক। পূৰা একদম গছ গছনিৰে ভৰি আছে এইফালে। সময়টো হৈছে 10:30। তো এতিয়া পাই যামহি আৰু। বন্ধুসকল কপালৰ ঘাম মাটিত পেলাই পিঠিত প্ৰকাণ্ড বেগ এটা লৈ ফাইনেলি পাই গ'লোঁ মেৰিনা বিচ। এইফালে যদি চাই এয়া চাওক মেৰিনা বিচৰ মেইন যিটো মানে এট্ৰেক্টিভ বস্তু এইটোৱে হ'ল এয়া চাওক এটা ইমান ডাঙৰ প্ৰকাণ্ড পাথৰে নিৰ্মাণ কৰা মানে শিল বা ৱাটাৰফল বুলি ক'লে হয়তো বেয়া নহ'ব, কিন্তু ইয়াত জানিবা পানী আৰু আৰ্টিফিচিয়েলকৈ পৰে আৰু চুইচ দিলে পৰে। এইফালে আছে চাওক একদম বিখ্যাত প্ৰকাণ্ড মাদ্ৰাজ ইউনিভাৰ্চিটি। এইফালে আছে চেল্ফি প্ৰতিযোগীসকল চেল্ফি ল'লে। এতিয়া আমি যাম ভিতৰলৈ সোমাই গৈ আপোনালোকক দেখুৱাই আছোঁ কি কি আছে। মানে সময় হৈছে এতিয়া একদম পূৰা ক'ত গ'ল 10:28 আৰু এতিয়া মই যাম ভিতৰলৈ। চাওক একদম পূৰা গাড়ী চাড়ী আহি আছে। এইফালে আছে আমাৰ ককা আইতা, এইফালে আছে ৱাইফাই জন, আমাৰ ৱাইফাই জন। এতিয়া মই যাম এইফালে। মানুহ ইমান অহা নাই, ৰ'দটো বহুত দি আছে, ৰাতিপুৱাৰ সময় মানুহ অহা নাই। বন্ধুসকল ইয়াত আহিলে এটা কথা, মই ইয়াত যে আপোনালোকে দেখিছে এতিয়া হয়তো নাই, গধূলি সময়ত এইটো যিটো এৰিয়া চাইছে মানে এই ছাইডডোখৰত একদম অটো মানে এগালমান অটো লাগি থাকে আৰু যিবিলাক মানে মানুহ আহে এই সকলোবিলাকক মানে এটা টেনশ্যন দিয়ে বুলি ক'লেও হয়তো বেয়া নহ'ব। একদম ক'ত যাওঁ ক'ত নাযাওঁ বুলি একদম মানে কৈ থাকে সেইবিলাক আৰু। বন্ধুসকল এতিয়া চাওক এইফালে দোকানবিলাক এতিয়া খুলিছেহে মাত্ৰ, কাৰণ এতিয়া তেওঁলোকৰ বজাৰ সমাৰবিলাক মানে আৰম্ভ হৈছে আৰু সেই সময়তে আহি পাই গ'লোঁ মই। এয়া চাওক একদম পূৰা খোৱা বস্তু অন্যান্য কিবা কিবি বহুত আছে। এতিয়া যাম আমি ভিতৰলৈ, বজাৰ দেখুৱাম আপোনালোকক। বজাৰ এইফালে চাওক একদম সোমাই যাওঁ এতিয়া বজাৰ। বেগ এনেকুৱাই সোমাই যাম, ডাইৰেক্ট পাই যাম সাগৰৰ পাৰত। অলপ জলদি আহি পাই গ'লোগৈ আজি। বন্ধুসকল এনেই মই কেইবাবাৰ আহিছোঁ মেৰিনা বিচ, ভিডিঅ' বনাইছোঁ আগতো। আজি মন গ'ল চাবলৈ আহি গ'লোঁ আৰু আজি আপোনালোকক দেখুৱাব লাগিব ন। সেয়া চাওক একদম ডাঙৰ বেগ। এইকেইটা চাওক পূৰা সাগৰীয় বস্তু, চশমাৰ দোকান। এটা ঘড়ী। এয়া যাওক বন্ধুসকল পূৰা গৰম বালি, একদম গৰম বালিৰ মাজত এইফালে একদম মই গৈ আছোঁ। এইফালে চাওক একদম পূৰা এইফালে चश्मा ले लेगा। हाँ ये सब है क्या? ये सब है, बहुत कलेक्शन है, देख लो। बहुत कलेक्शन है क्या? हाँ ये ले रहा हो। ठीक है भैया। हाँ भाई पैसा दे के जाओ। हाँ पैसा दे के जाओ भैया। पैसा भी देना पड़ेगा क्या? हाँ, क्या भैया सुबह सुबह डिस्टर्ब कर रहे हैं।
आप बोला है ले जाओ बोल के मेरे को। हाँ क्या यार, बोला है भाई, लेकिन तो पैसा तो देना पड़ेगा इसका। पैसा तो नहीं है अभी ना। ऐसे कैसे भाई बोल सकते हैं आप? अरे यार दे दो यार भाई बोल के। अरे ऐसे कैसे भाई दे देंगे? बोनी नहीं हुआ क्या? हाँ बॉन्ड नहीं है भैया, क्या सुबह सुबह ऐसे बोलते हैं? खाता में सिस्टम नहीं है सर लिखना। हाँ खाता में इसे लिखना मतलब सिस्टम नहीं है। वो सिस्टम नहीं है इधर। मैं ফ্ৰীত বস্তু বিচাৰি বিচাৰি গালি খাই গৈ আছো একদম নিজ লক্ষ্যস্থান সাগৰৰ পাৰলৈ। এইবিলাক চব 100 रुपया क्या? आ रहा हूँ भाई, रुको 1 मिनट रुको भाई। চশমা লগাই লৈছো দেই বন্ধুসকল, কেনেকুৱা একদম গৰমত ঘামি জামি একদম হলে চশমা লগাব পৰা নাই দেই। এইফালে বাইদেউ আহিছে, এইফালে भाई आ रहा है भाई। देखो कैसे है। क्या क्या है? सब है। सब है क्या? हाँ फ्री में देगा क्या? साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो। फ्री में कौन देगा? पैसा हाँ? दो लो। फ्री में सिस्टम नहीं है क्या? तुम्हारा फोन दे दो वन प्लस। বন্ধুসকল সাগৰৰ পৰা লাষ্টৰ ফালে একদম আছে খানা, একদম মানে অকল খোৱা বস্তু, মানে বেলেগ একো নাই। এইবিলাক চব খোৱা বস্তু। গৰম প্ৰকাণ্ড, উপায় নাই, পিঠিত প্ৰকাণ্ড বেগ হ'লেও যেন গৈ আছো। এইবিলাক চক ফাইনেলিতে পাবলৈ হৈ গ'লো একদম সাগৰৰ পাৰ, মানে সাগৰৰ একদম কিনাৰ নাজাৰা, ডাইৰেক্ট সাগৰটোৱে থম সাগৰখন। তো এইফালে চক বন্ধুসকল, সেইফালে পুলিচ বাইদেউকেইজনী পুৰা চেলফি লোৱাত ব্যস্ত, মই ব্যস্ত ভিডিঅ' কৰাত। মেৰিনা বিচ ছোৱালী মোবাইল আৰু ফটো মেইন। How you feeling? Very good. खाना खाया? You eat something? Very nice food. Very nice. You love India? Best. India is the best. Best. Okay, how long you माने कितना दिन हुआ? Go and come back. Here. Now you stay in India? I love India. Okay, you come again মানে আহি থাকিব অলপ again কাম মানে okay মানে কাম আহিব ইয়াত okay so that's madam also come with you. Yes, she's making video now, so don't interrupt. Oh, so I know, so I ask you the question. Okay, I don't know English, মানে অলপ জানতা है हिंदी English. Okay, so don't feel bad. Okay, I have a small মানে YouTube channel, so I upload this video. Okay. Okay, you also check out the video. This video also I will release Okay. today night. problem. Okay. No problem. I will tell my YouTube channel name. Okay, you have YouTube channel? Yes. You have also YouTube channel. What's your YouTube channel name? But I don't upload anymore. Just Upload this মানে সাগৰ this সাগৰ মানে sea this sea is very beautiful. Yes, yes. Okay. So please tell my viewers subscribe my channel. Okay. What you Bikram Talks. be? Bikram Talks. Vikram. Yes.
the viewers মানে দর্শক को बोलो tell the viewers that subscribe my YouTube channel. Already everything fine. I subscribe. Good luck. Okay, you subscribe my YouTube channel. I will tell my YouTube channel. Okay, name, and you also share the videos of your friend circle. Okay. Okay. Thank you so much. Bye bye. বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত দিলোঁ এয়া মেৰিনা বিচৰ পৰাই গতিকে অতি সোনকালে লগ পাইছোঁ অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ জয় আই অসম